মানে গেমতো বোলে পইচা পায়। হা কিছুমান বোলে হেৰি আছে, কি আছে? গেম আছে, গেম মোবাইলত সেই গেম বোলে মোবাইলৰ গেমতো পায়। এই কিমান মাহত পাই জানা? আমাৰ ধৰ দিব পাৰা। ক্ৰিকেট চিকেটত যে ক্ৰিকেট সময়ত যিগিলাখান খেলা খেলাই তাতে তই ক'ব পাৰি মানে কেই ৰান হ'ব, কেইটা বলত 6 হ'ব, আজিকালি জিকিব, সেইমাহ দিব পাৰি। সেইবাৰ দিলেই লগে লগে আৰু লগাৰী চিষ্টেমত লগে লগে প্ৰাইজটো পাই যায়। আৰু সেই পইচাটো ধৰ তই আৰু পেটিএম চিটিএমেদি উলিয়াই আনি পেলাই আমাৰ একাউণ্টত ভৰাই ল'ব পাৰি। একাউণ্টত যাই পেলাই আমাৰ এতিয়াচোন বঢ়িয়াকৈ চলি মাহে কৰে। মই গম পোৱা নাছিলোঁ। এই কাই জানা না, আমাৰ সেই কমলহনৰ দোকানখনৰ ইপাৰে যে এটা চলি কলাকে অলপ ভাল স্বাস্থ্য থকা চলি এটা কলাকে কাপোৰৰ দোকান যে আছে, সিও খেলায় সেইগিলাখান। আৰু এই জেৰক্স কৰা দোকানখন যে আছে সিহঁতেও খেলায়। এনেকৈ আৰু খেলি থাকে আৰু আমাৰ মাছ চলি আছে কাৰ্যসূচী। আমাৰ সৰু বিষণ্ণ মানে বহি আছে, মেচিনটো ষ্টাৰ্ট হোৱা নাই, কি হ'ব। অঁ হয় দিও সেইটো বেয়া লাগে। মই এতিয়া দেউতাক সেই ছেকেণ্ডবাৰ টেষ্ট দিব যাওঁতে আহিল, এটা আপি বহিল জগলীয়াত থিয় হৈ আছে কলেজৰ, এনেকৈ হাতখন দাংলা ৰখিলোঁ। বামুণপাৰাক লৈকে যাব না? মই বোলো বামুণপাৰাৰ কাম নাই, ঘৰত যাম মই। বামুণপাৰাত নামিব পাৰিব কমলৰ দোকানৰ সন্মুখত, তাতে উঠিলা আৰু আহিছে এটা তিৰি আৰু বহি আহিছে এই দহপাৰাৰ এই অচুখানা ঘৰৰ ওচৰৰ। তাৰপিছতে তাইতো সুধিলা তাইক, মাইনাই তোমালোকৰ ঘৰত যে চুৰ হৈছে গম পা না নাপা? তাতে আপিটোৱে ক'লা, আপিটোৱে ক'লা গম পাওঁ, এটা চুৰ ধৰাত পৰিছে, সিয়াক জেলত দিলাই আৰু বাকীকেইটা পলাই সাৰছি। এনেকৈ ক'লা। বোলো তাৰমানে সিহঁতৰ ঘৰতে তাৰমানে কামটো কলেজত যাবা আপিটো